মাজুলী জিলা নাচিবৰ মনে গো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আৰু আমি আজি গৈ আছোঁ মোৰ গাঁৱলৈ বুলি কওঁতে দৰং জিলাৰ নামখলাত মোৰ ঘৰ। তাত এটা অনুষ্ঠান আছে যে অসম সাহিত্য সভাৰ যিখন আঞ্চলিক দৰং জিলাৰ মিটিংখন আছে। সেইখন মিটিং আপোনাৰ সৰাবাৰীত বৰ্তমান হৈ আছে আৰু আজি শেষৰ দিন হয়। আৰু শেষৰ দিনাখন আপোনাৰ তাত ৰাতিৰ কাৰণে এটা অনুষ্ঠান ৰাখিছে তেওঁলোকে, সাংস্কৃতিক সন্ধিয়াত। সাংস্কৃতিক সন্ধিয়াত আপোনাৰ গান গাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হেমেন অৰ্ণৱ। আৰু জানেই চবে যে মাজুলী জিলা হ'ল, সেই গানটোতে আপোনাৰ তেওঁ জনপ্ৰিয় হৈছিলে। আৰু হেমেন দাই মোক কল কৰিলে, বোলে তাতে অনুষ্ঠান এটা আছে, যাবি নেকি? তো মই ক'লোঁ ঠিক আছে, যাব পাৰি। আৰু মোৰ যিহেতু ডিউটি নাই, ছানডে আছিলে, অফ আছে, আৰু এতিয়া একো নাই, যাব পাৰি। ভিডিঅ'টো খুব সৰু হ'ব, চাব আপোনালোকে। আজি মানে ইমান কুঁৱলী দিছে, এতিয়া 6টা বাজিছে, তথাপিতো আৰম্ভণি হৈছে এতিয়াৰ পৰাই। আৰু এতিয়া আমি চাংচাৰি আছোঁ বৰ্তমান, ব্ৰিজ পাৰ হ'লোঁ। আৰু অলপ এতিয়া কুঁৱলী কমিছে, তো সেইকাৰণে আমি অলপ স্পীডত যাব পাৰিছোঁ। আৰু গোটেইখন গাড়ী আমাৰ একেলগতে ওলাইছোঁ। বাকীখিনি আমি প্ৰগ্ৰেমৰ ভিডিঅ'বোৰ দি আছোঁ। বোলো কিতাপ আছে, কিতাপ আছে, এই আমাৰ ডেকা ল'ৰাসকলে নাচি আছে। একদম লাজ লাগিছে হয়নে? এই বাইদেউসকলে চাই থাক মাজুলী জিলা নাচিবৰ মনে গো মাজুলী জিলা ৰঙা মাজুলী জিলা নাচিবৰ মনে গো দিয়ে থাকে মইনা বুঝিছনে না ৰঙা পানে বটল গিলি পিকনিক হ'বলে মইনা কয় তো শিকালি কাৰোবালে এজনে কাৰোবালে দুজনী। এতিয়া গম পালো, বাইদেউসকলে ক'লে বোলো সৰাবাৰীত বোলে এজনলৈ দুজনী। সঁচাকে ভাল লাগিছে দেই। এইবাৰ আকৌ অৰিজিনেল গানটো গাইছে দেই। বোলো মূৰ্খৰ ইপাত তোৰ ইপাত মাজতে বহতি মূৰ্খৰ ইপাত তোৰ ইপাত মাজতে বহতি এইফালে বোলো মাজতে বহতি চৰাই হোৱা হলে উৰি গলো হেতে। কেনেকে বাৰু ভাল লাগিছে। মোৰ ঘৰ ইপাত তোৰ ঘৰ ইপাত মাজতে বহতি ভাল লাগিছে দেই, ভাল লাগিছে। এইফালে অকমান মনে মনে আছে ৰঙা হ'ল অকমান কৰি জানটো ক'ব লাগে দেই। লাজ কৰিছে নেকি? লাজ কৰিব নালাগে হয়নে? ডেকা ল'ৰাসকলৰ জান ক'ত আছে? ঘৰত আছে নেকি? অকমান গালে ভাল লাগিব, হ'বনে? মাজুলী জিলা হ'ল হিয়াখন ৰঙা হ'ল দৰপন दर्पण में कोई देखो जिसे सुबह। আজি ইমান কুঁৱলী হৈছে, তো গাড়ী জোৰত
ঘৰততো বাদেই দিয়া, আগলৈ মানে দেখাই নাপায়। সেইকাৰণে মানে আমি ভাবিছোঁ যে আজি আমাৰ ঘৰতে থাকি দিওঁ। তো হেমেন দা, মই আৰু নয়ন আমাৰ ঘৰতে থাকি দিম আজি। তো কালি ৰাতিপুৱাই ওলাই দিম। তো সকলোৰে ডিউটি আছে ৰাতিপুৱা। এয়া হৈছে আমাৰ ঘৰ, গাঁৱৰ ঘৰ। আৰু ইয়াতে খৰিবোৰ ফালি থোৱা আছে। এডাল হৈছে আমাৰ পাইন গছ, সৰু পুলি আছিলে। আৰু এইবোৰ যিহেতু খৰি আমাৰ মাঘৰ বিহু আহি আছে, সেইকাৰণে দেউতাই এইবোৰ মানে যোগাৰ কৰি থৈছে এতিয়াৰ পৰা, যিহেতু জুই পুৱাব লাগিব। আৰু এইবোৰ ফুল, তো এইবোৰ ফুল মায়ে ৰুইছে। আমাৰ যিহেতু ভিতৰত চোতাল থাকে সকলোৰে, গাঁৱৰ মানুহ, তো চোতালত মানে এনেকৈ ছাইডতে ৰুই দিছে। এইবোৰ টাবত দিছে। আৰু পিছফালে আছে পাৰ্মানেণ্ট ফুল, কিন্তু মানে যিহেতু মা আৰু দেউতা অকলে থাকে, কি কৰি থাকিব, সেইকাৰণে এইবোৰে কৰি থাকে অলপ। আৰু এইবোৰ এনেকৈ লতা ফুল মানে এনেকৈ বাৰাণ্ডাতে দিছে। তো ভৱিষ্যতে ফুলনি এখন কৰিব লাগিব, যিহেতু আমিও আহি লওঁ। মা দেউতাই নিজৰ ফটো মানে ল'ব নিদিয়ে। আৰু এজনী হৈছে আমাৰ সৰু সুৰা ছোৱালী, তো এতিয়া উঠিছে জাষ্ট। আৰু ইমান ঠাণ্ডা ইয়াতে, মানে জেকেট পিন্ধাৰ পিছতো কাপোৰ উৰিব লাগে, ইমান ঠাণ্ডা। তো এতিয়া আমি যাবলৈ ওলালোঁ ৰাতিপুৱা। জিৎ কমলৰ ঘৰৰ পৰা গুৱাহাটীৰ অভিমুখে আহি আছোঁ। যোৱাকালি আচলতে অনুষ্ঠান জিতৰ ঘৰৰ ওচৰতে আছিলে। অনুষ্ঠান কৰি খুবেই ভাল লাগিলে আৰু অডিয়েঞ্চটো খুব ভাল। আৰু ৰাতি আমি গুৱাহাটী ৰিটাৰ্ণ হ'ম বুলি যদিও ভাবিছিলোঁ, অতিপাত কুঁৱলী আৰু জিতৰ ঘৰখনো আমাৰ চাই যোৱাৰ এটা হেঁপাহ আছিলে। গতিকে গোটেইখিনি ফুলফিল হ'ল। এতিয়া গুৱাহাটী অভিমুখে গৈ আছোঁ। ভাল লাগিছে। গতিকে জিতে কি ক'বা? মই আৰু কিয়, মোৰ বহুত হেপী আপুনি আমাৰ ঘৰত আহিছে। আৰু ৰাতিপুৱালিৰ কাৰণে আৰু অসুবিধাও হয়, আৰু নহ'ল আমাৰ ঘৰখন যিহেতু ওচৰত আছে, গতিকে আৰু থাকি যোৱাটো ভালেই। আৰু ৰাতি তাত আৰু ৰিক্সত তাতে যোৱাতকৈ। আৰু এয়া হৈছে আমাৰ নামখলা শিৱ মন্দিৰ। আমি আহি নামখলা শিৱ মন্দিৰ পালোঁ। তো এতিয়া আমাৰ ৰাস্তাটো অলপ বেয়া, তো এতিয়া মেইন ৰাস্তাত উঠিলোঁ। এতিয়া চিধা আমি গুৱাহাটী অভিমুখে যাম। আৰু আজি যিহেতু অলপ ৰ'দ ওলাইছে, এতিয়া দিনত মানে ইমান অসুবিধা নাই, ৰাতিটো বহুতেই অসুবিধা হয় গাড়ী চলাবলৈ। আমি আহি পালোঁ কটাহী। বৰ ধুনীয়া লাগে এই পৰিৱেশটো, সেইকাৰণে ভাবিলোঁ এটা ক্লিপ লৈ লওঁ। এইটো হৈছে খটৰা মন্দিৰ। আচলতে পাঁচচেতি বুলি অনুষ্ঠানটো খুবেই জনপ্ৰিয়। এইটো মেইনলি বিশ্বকৰ্মাৰ সময়ত হয়। আৰু আমি শুনামতে সৎ নামৰ সেই অসুৰজনক আমাৰ পাণ্ডৱৰ ভীমে বশ কৰিছিলে বুলি শুনা জনমত এটা আছে। তেতিয়াৰ পৰা এই জেগাটোৰ অসুৰজন যিহেতু নামটো আছিলে মুখত, সেইকাৰণে কটা হ'ল। আৰু সেই নামৰ সূত্ৰে খটৰা বুলি কয়। এই খটৰা নামটো তাৰ পৰা উদ্ভৱ হৈছে বুলি মই শুনা পাইছিলোঁ। আৰু এই অঞ্চলখিনিত সেই আমাৰ গোপালতা আচলতে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে ইয়াত আহিছিল। আৰু বিশেষকৈ এই নামঘৰটো প্ৰতিষ্ঠা কৰা, সেইকাৰণে নামঘৰটোৰ ভিতৰত মেইনলি বিষ্ণু মূৰ্তি আছে। তুমি দেখিছা চাগে ভিতৰত? গতিকে অকণমান ঐতিহাসিক কাহিনী এটা আছে। গতিকে খটৰা পাৰ হৈ আহিলে খুব ভাল লাগিছে। আমি এতিয়া মালিগাঁও পাম। আৰু তো এটা ভয় আছে, জাম হয় নেকি। মালিগাঁৱত জামত তো বন্ধুসকল, যিহেতু মই মালিগাঁৱৰ জামটো পাম বুলি ভাবিছিলোঁ আৰু পালোঁ। এই ওপৰত যিটো ফ্লাইঅভাৰ হৈ আছে আৰু কাষৰ ৰাস্তাবোৰ একদম সৰু সৰু হৈছে। আৰু বন্ধুসকল, যিয়ে নহওক বাৰু, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব, জনাব। আজিলৈ এৰিছোঁ।